So guys, pani to bahut thanda, bhal lagise. Gad ase yat. Hi guys, welcome back to my YouTube channel. So guys, kado ka hitam ta kasan la, sen sanang boha. Adap la non neli. Lang roi dam bom. Hancing modam lang polo, donatum. Non si for lang fresh jam lang polo lang roi la sidang de donatum. Non neli do la ke Dolamara karbi Anglong lapen ke dadhora pu arluan na. La sidang tom pini a video mate a vlogs bangla la. ऐसे नंगलांग नन बम ते नंग चीनी पन बम पो. So guys देख सकते हैं आप लोग ये पहाड़ है ऐसा रातिपुआ है इतना रातिपुआ वर्तमान 6:48 पहाड़ो सक ये पहाड़ तो किमान उखो पूरा पठार ये है यार मन डांगो. Guys मैं इतना गई आसो मुखन धुबले मैं जस्ट उठीसु त्या गई पे त्या ब्राश खन লৈ গৈ আছো সব দেখিছে আৰু সাবস্ক্ৰাইব কোনাই কৈ দিব. সো গাইস এটা মই গৈ আছো হে সব ৰাস্তা. গাইস বহুত দিনৰ পাছত এটা নদীটো কিমান ডাঙৰ আছিল আপোনালোকে দেখি পাব. এতিয়া মই দেখাম অলপ পাছত. একচুয়ালি মই কালি ৰাতি আহি পাইছিলো, তাৰ পিছত কালি বাইক চলাই বহুত ভাগৰ লাগি গৈছে, ৰাতিপুৱা মই উঠিব মন যোৱা. সো গাইস মই এতিয়া নদী আহি পালো. আপোনালোকে চক এখন আছিল নদী, পানীটো কিমান সাফা চক ভিতৰলৈকে দেখিব পায়. এই চক কি ধুনীয়া লাগিছে. সো গাইস এতিয়া মই মুখ চক ধুই পেলাই আকৌ আপোনালোকৰ নেক্সট. সো গাইস এতিয়া মই মুখ চক ধুলো আৰু যোৱাই নাই. বৰ্তমান বহুত ভাল লাগিছে আৰু এতিয়াও গৰম হৈছে, এতিয়াও গৰম উঠিছে লাহে লাহে. মানে এতিয়া চক ৰ'দটো এতিয়াও হৈছে না, এতিয়া আজিও গৰম হ'ব. বতৰটো ঠিক ঠাক, ৰ'দটো বেছি কাঠৰ কুন্দা হয়. চা পানী লৈছে সেইবিলাক দেখি আছে নহয়, এইটো পাহাৰৰ খেতি হয়. চব জেগাত জঙৰবিলাক কাটি মানে পূৰা এতিয়া ধানৰ খেতি কৰিব. সো গাইস পানীটো বহুত ঠাণ্ডা, ভাল লাগিছে. মোৰ পেণ্ট তিতি গৈছে. ৰাতি যে ৰাস্তাই এইটো পাৰ কৰি আহিছোঁ আৰু যে ঠিক তেনেকুৱা আৰু এটা আছে লাষ্ট. এটা পানী পাৰ কৰি মানে বহুত কষ্ট হ'ল কালি. তাৰপৰা মই কালি ওলাইছিলোঁ 1 বাজি পৰা ইয়াত মই 6টা বাজি আহি পাইছোঁ. আৰু ৰাস্তা ইমান বেয়া না, পূৰা অফ ৰোডিং আছিলে. এতিয়া মোৰ কঁকাৰ চকাৰ বিষাই গৈছে, ভৰিত হাত চব বিষাই গৈছে গাইছ. হ'লেও মই কি কৰিম, উপায় নাই. সেইকাৰণে কালি ৰাতি মই আপোনালোকে জেগা দেখাব নোৱাৰিলোঁ. আজি যিমান পাওঁ মই দেখাম আৰু আপোনালোকে কিমান মৰম দিছে, ছাপোৰ্ট কৰিছে, তেতিয়া মোৰ বহুত ভাল লাগিছে. আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি থাকিবা আৰু ছাপোৰ্ট কৰি থাকিবা. পূৰা পাহাৰেই আছে এই ঠাই, মানে পূৰা পথাৰ আছিলে এই ঠাইটো. এইপিনি পাহাৰ আছে, পূৰা মানে একদম প্লেন জেগাত আছে. এই ঠাইহে মানুহবিলাক থাকে. কিছুমান এই পাহাৰৰ কিনাৰবিলাকো ঘৰ আছে. ৰাস্তাবিলাক এনেকুৱা ৰাস্তা আছিলে. আৰু এই ঠাইবিলাকতো কি পাহাৰটো ধুনীয়া লাগিছে মোক. কি বুলি ক'ম আৰু, একদম চাইলেণ্ট আছে জেগাবিলাক. মানে এইখন আছিলে টঙি. এই পথাৰৰ খেতিৰ সময়ত ইয়াত মানুহবিলাক থাকিব. এই টঙি হয়, মানে অফ ৰোডিং হয়, মানে একদম পূৰা গাড়ীখন চকা একদম সোমাই গৈছে. আৰু পাথৰবিলাক যে ইমান মানে পূৰা পিছৰ তেতিয়া স্লিপ খাই গৈছে. মোৰ জোতা চোতা পূৰা তিতি গৈছে আৰু পেণ্ট চব তিতি গৈছে গাইছ. হ'লেও উপায় নাই. এই চব ফুলৰ ছিজন হৈছে না, কি ধুনীয়া লাগিছে. কেমেৰাতে ভাল ক্লিন আহাই নাই চাগে, পূৰা ভাল লাগিছে. এইখন আছিলে নিম গছ. মই অলপ পিছত দেখুৱাই আছোঁ দেই জেগাখিনি, ঠাইবিলাক কি কেনেকৈ হয়, আপোনালোকে চাই থাকিব. যি বতৰটো একদম সাংঘাতিক ৰ'দ দি আছে. এতিয়া গছৰ তলত থাকিবলৈ কিমান মজা, ধুনীয়া বতাহ দিছে. কালি বাইকৰ হালাটো দেখুৱাই দিছোঁ. এই পিছ চকাটো না পূৰা স্লিপ মাৰি আছিলে আৰু এইখন এইটো আগপিনি চকাটো অলপ প্ৰব্লেম হৈ আছিলে. মানে ইয়াতে মানে পামচাৰ
নেকি এতিয়াও হাৱা কম যেন লাগিছে কালি মই আহোঁতে হাৱা ভৰাই আহিলোঁ হ'লেও এতিয়া অলপ কম যেন লাগিছে আজি এতিয়া বোকাহাট গৈ পেলাই চেক কৰিব লাগে আৰু মই কালি যাব লাগে সেইকাৰণে মানে গতিকে মানে ভাল হ'ব লাগে তাকে আধা ৰাস্তা প্ৰব্লেম হ'ব নালাগে দিক্কত হৈ যাব না গাইছ সেইকাৰণে সেইটো আপোনালোকে দেখুৱাই দিছোঁ এই কঠাৰ গছটো কেনে কি ডিজাইন হৈ গৈছে চাওক এই ভিতৰলৈ পূৰা জুই খায় আদায় হৈ গৈছে এই কঠাৰ দি আছে এতিয়ালৈকে চাওক ওপৰটো কি মজা হৈছে চাওক এজন মানুহ ইয়াত লুকাব পাৰে ভিতৰত চ' গাইছ এতিয়া আমি গৈ আছোঁ গা ধুবলৈ পথাৰে যাম গৈছোঁ দুজনে চাওক তুমি চিবা চ' গাইছ এতিয়া আমি গৈ আছোঁ এই চাওক পূৰা পথাৰহে পথাৰ আৰু এটা জেগা দেখুৱাই দিছোঁ সেই দেখিছে নহয় তাত মানুহবিলাকহে মানে খেতি কৰিছে খেতি মানে এইটো পাহাৰ খেতি এতিয়া বৰ্তমান ধানৰ কঠীয়া হোৱাৰ পাছত পূৰা গ্ৰীণ হ'ব এতিয়া বৰ্তমান হোৱাই নাই এই দেখিছে পূৰা ৰাস্তাটো এনেকুৱা আৰু পথাৰে গৈ আছোঁ আমি আহি পালোঁ নদীখন আৰু এটা আছিলে এইপিনি এই ঠাই সেইপিনি পাৰ হ'ব লাগিব সেইপিনি আছে নদী চ' গাইছ কি ধুনীয়া লাগিছে চাওক পানী কি ঠাণ্ডা কাপোৰ চাপোৰ খুলিলোঁ তাৰ গাত ধুম আৰু কি মজা লাগিছে বে বাহ গাত আছে ইয়াত গা ধুইছোঁ আৰু এইটো পাহাৰৰ পানী কি মজা লাগিছে সেইপিনিও আছে গাঁৱত কি মজা হৈছে গৰমত গা ধুই বহুত ভাল লাগিছে সদায় ধুব নাপাওঁ আৰু কি মজা লাগিছে অলপ দ আছে ইয়াত কি মজা হৈছে